পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আমি এতিয়া গৈ আছোঁ সাপেখাতি আৰু সাপেখাতিৰ পৰা লংডিং। চাই থাকক ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে। আমি গৈ থাকোঁ বাছ উলিয়াই আমি ঠাণ্ডা ঠাণ্ডা লৈ ল'ব কৈছোঁ, কাৰণ তাত গ'লে নেপাব পাৰোঁ ন, কিবা আছে গমো নেপাওঁ। এতিয়া আমি আহি পালোহি লংডিং। তো লংডিং পাঁচআলি হয়। এতিয়া আমি ঠাণ্ডা এটা লৈ ল'লোঁ, ইমান গৰম আৰু পিয়াহ লাগিছে, সেইকাৰণে ঠাণ্ডাটো খাই লওঁ। আৰু এইটো পাঁচআলিটোৰ পৰা আছে আৰু আমি আহিছিলোঁ এইটো ৰাস্তা, আৰু এতিয়া যাব লাগিব এইটো ৰাস্তা পোনে পোনে। এইকেইটা দি নহয়, এইফালেদি যাব আৰু 1 কিলোমিটাৰমান ল'ব। আৰু আমি এতিয়া এইটো ৰাস্তাত যাব লাগিব লংডিং বজাৰ।
ধৰিবই নাই